লং ভিডিঅ' বনাই এডিট কৰি আপলোড কৰাটো যিহেতু একদম মোৰ কাৰণে বহুত টাফ কাম এটা মানে সময়ে নিমিলে সেইটো কাৰণে ভাবিলোঁ আজি বহুত দিনৰ মূৰত মিনি ব্লগ এটাকে বনাওঁ বুলি আৰু ৰাতিপুৱা যিসকলে মোৰ ভিডিঅ' চাই গমটো পায়েই একদম দুটা ল'ৰাৰ লগত মোৰ একেবাৰে সময় ৰাতিপুৱা সময়তে নাথাকে ল'ৰা স্কুল পঠাই ল'ৰাক যেনেকৈ টিফিনত ব্ৰেড বাটাৰ দিছিলোঁ তেনেকৈ হাততে লৈ খোজকাঢ়িয়ে খাই লৈছোঁ আৰু কাৰণ সময় নাই গাইজ ৰাতিপুৱা একেবাৰে সময় নাই অকণমানিটো শুই থকা অৱস্থাতে যি অকণমান কৰিব পাৰোঁ আৰু উঠি লোৱাৰ লগালগ আমাৰ ল'ৰাৰ এয়া উৎপাত উঠা লগালগ মানে একদম আমাৰ ই এক্টিভ হৈ যায় আৰু আমাৰ ই বহুত গেজু হৈছে আজিকালি লৈ থাকিলে এক জেগাত নাথাকে আৰু একদম লৈ মেলি ইফালে সিফালে ঘূৰি ফুৰিব লাগিব তেতিয়া থাকিব নহ'লে বহুত আমনি কৰে আৰু ইমান গৰম মানে ল'ৰাটোৰ গাত কি ক'ম এয়া চুলি দেখিছে নহয় AC বন্ধ কৰি পেলাই ফেনখন দি থৈ দিছিলোঁ কিন্তু মানে একদম নোৱাৰে থাকিবলৈ সি AC বন্ধ কৰাৰ কাৰণে উঠি আহিলে ৰাতিপুৱা আৰু বহুত জল্দি উঠে ককাইক স্কুল যোৱাৰ মানে স্কুলৰ টাইমতে সি উঠে সদায় মোক দিগদাৰ দিবলৈ কাৰণে ভাবিলোঁ আজি আমাৰ ঘৰৰ বাৰীৰ বোলো ঘৰত বাৰীত আজি আমাৰ কি ফল মূলৰ গছ আছে তাকে দেখাওঁ বুলিয়ে ভাবিলোঁ কথা একেবাৰে লটি ঘটি হৈ গৈছে দেই আৰু এজোপা জলফাই গছ বহুত ডাঙৰ হৈছিলে কিন্তু আমাৰ এখেতে টিঙত পাত পৰি পেলাই গেৰেজৰ টিং বেয়া হৈ যাব বুলি কাটি দিলে আৰু যিকেইটা ডাল আছে সেইকেইটা ডালতে একদম বহুত ফুল ফুলিছে এতিয়া এই বতাহ বৰষুণ যাকে কিমানখিনি ৰখায় আৰু কাৰণ বহুত সৰি গৈছে বৰষুণত এজোপা জলফাই বহুত ফুলি আছে সৰু দেখিব পাৰে ডালখিনি কম থাকিব পাৰে কিন্তু জলফাই একদম ফুলি আছে বহুত আৰু জলফাইজোপা বহুত ডাঙৰকৈও লাগে মই লগা অৱস্থাত দেখাম বাৰু এটা চুকত জলফাই আৰু ইটো চুকত আছে এজোপা মধুৰি গছজোপা মই প্ৰথমতে মধুৰি চধুৰি নাই বুলি ভাবিছিলোঁ কিন্তু পাতৰ তলত সৰুকৈ মধুৰিও ভালেখিনি লাগি আছে খাবলৈ এতিয়া মিঠা হয় নে কেঁহা হয় অকণমান ডাঙৰ হ'লেহে গম পাম লাগি আছে নাই নিচিনা লাগিলেও কিন্তু একদম বহুত মধুৰিয়ে লাগি আছে গছকেইজোপা কিন্তু মানে গুটি বহুত আছে আৰু পাছফালে আছে দুজোপা মানে আম এজোপা আছে যিজোপা আমত এটি দৰবলৈ বুলিও আম নাই মানে নালাগেই নে আগৰ পৰাই নালাগে নে এইবছৰ নাই লগা কি নাজানো আৰু এজোপা আছে জামুক কি ক'ম একদম লমে অসংখ্য জামুক মই এনেকৈ ঘৰত আমাৰ জামুক গছ নাই যিহেতু দেখাও নাই মই এনেকৈ লগা মানে একদম সাংঘাতিক জামুক লাগি আছে একদম চাবই নোৱাৰি কোনোফালে আৰু এনেকৈ ঘৰৰ বাৰীত ফল মূলৰ গছবিলাক থাকিলে ভালো লাগে দিয়কচোন কিবা এটি খাই থাকিব পাৰি মই পিছে জামুক ইমান ভাল নাপাওঁ কিন্তু মানুহজনে সেই পাৰি দিয়াৰ কাৰণে খাই চালোঁ আৰু দুটামান আৰু আমাৰ অকণমানিটো যি বস্তু পাৰে তাকে মানে হাতত পায় তাকে মুখলৈ নিবলৈ বুলি শিকিছে আজিকালি আৰু চাওঁতে ল'ৰাই এতিয়া 4 মাহে হ'বলৈ হ'ল ইমান সোনকালে 4 মাহটো গুচি গ'ল নিচিনা লাগিছে আৰু আজিলৈও ভিডিঅ'টো ইয়াতে সামৰিলোঁ বাই